নমস্কাৰ গুড মৰ্নিং কি খবৰ আজি এটা নতুন ভিডিঅ' লৈ আকৌ আহিলোঁ আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মানে আমতি চোৱা ধৰক হাতৰ চোৱা কেনেকৈ ভাঙে বা ইফালে কি নিয়ম কৰে সেইখিনি দেখুৱাম আৰু সৰু সৰু কিবা কিবি তাতে দেখিবলৈও পাব মানে চাই থাককচোন ভিডিঅ'টো চালে গম পাব আৰু আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ নিয়ম সেইখিনিও পাৰিলে কমেণ্ট কৰি জনাব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হৈছে কঁঠালগুটি খোলাত কেনেকৈ দিওঁ তাৰপিছত কেঁচা কঁঠাল কেনেকৈ খাওঁ পকা কঁঠাল ইচ্ছা নকৰিলে কেনেকৈ পিঠা বনাই খাব সেইখিনি বস্তু দেখুৱাম লগতে অলপমান আজি ভিডিঅ'টোত বেটাৰ ধেমালিখিনিও দেখুৱাম আৰু দেখিছেনে মই আগদিনাখনেই এইখিনি কাপোৰখিনি মানে যিখিনি লেতেৰা কাপোৰ চাপোৰ আছিল ধুব লাগিব পিছদিনা সেইখিনি এনেকৈ উলিয়াই থৈছিলোঁ এটা কথা জানেনে আপোনালোকে বা মন কৰেনে আগতেতো আমি এইবোৰ কাম নিজেই নকৰিছিলোঁ মায়ে যিখিনি আমাক কৰিবলৈ কয় সেইখিনিহে কৰিছিলোঁ বা চাফা লেতেৰা নিজে বিচাৰি নকৰিছিলোঁ চুক কাণ মাৰি কিন্তু যেতিয়া এজনী ছোৱালী বিয়া হোৱা হয় সেইখিনি দায়িত্ব নিজে নিজে আহি যায় কোনটো কেতিয়া কৰিব লাগিব কোনটো সময়ত কি কাম কৰিব লাগিব সেইবোৰ আমি নিজেই জানো এবাৰ ভিডিঅ'ৰ পিছৰখিনি চাওঁ আহক চাওক কিমান হাতৰ চোৱাৰ কাপোৰ ধোৱা হৈছে কাপোৰটো আৰু সদায় ধোৱা হয় তথাপি হাতৰ চোৱা বা আমতি চোৱা বুলি অলপ বেছি কাপোৰ ধোৱা হয় এয়া তাৰপাছত কাপোৰ কানি ধোৱাৰ লগতে ঘৰ দুৱাৰ চাফা কৰা এনেকুৱা ধৰণৰ কিছুমান নিয়ম থাকে চবৰে থাকে সেইখিনি নিয়ম কিন্তু কিছুমান মানুহে নামানে ধৰক শংকৰীয়া মানুহবোৰে নামানে বা বামুণীয়াবোৰে মানে এনেকুৱা ভাগ থাকে সেয়া হৈছে আমতি চোৱা খেদাৰ কাপোৰ ৰছী টানি আগফাল পাছফাল চবফালে খালি এয়া দেখিছেনে গোটেইখন কাপোৰ ৰছী টানি দিয়া হৈছে আৰু হয়তো এটা শহাপহু এইটো কাৰোবাৰ ঘৰৰ পৰা ৰাতিপুৱাই গুচি আহিছে বেটাই খেলিব বুলি অলপ দেৰি আছে পাছত বিচাৰি পেলাই দি দিব লাগিব ইয়াত আমতি চোৱা বুলি কয় কিন্তু জানেনে আপাৰ আচামৰ ফালে আমতি নকয় আচলতে হাত লগা বুলি কয় ইয়াত আমতি লগা বুলি কয় ঠিক তেনেকৈ চব জেগাতে বেলেগ বেলেগ ধৰণে কয় নিয়মো বেলেগ বেলেগ হয় এনেকৈ আমাৰ ধূপনিলে খাবলৈ দিছে খা 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 লৈ যাব এইটো বেলেগৰ নোসোমাবা তুমি পাৰিবা সোমাব দেখোন এনেকৈ সোমোৱা এনেকৈ ওপৰৰ পৰা দি দিয়া আৰু এনেকৈ সোমাই যাব এনেকৈ এৰি দিয়া আৰু এনেকৈ যা গৈ দিয়া খা 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 খাই দিব বেটাই এনেকৈ শহাপহুটোৰ লগত অলপ দেৰি খেলিলে তাৰপিছত ওচৰৰ মানুহঘৰক মাতি পেলাই দি দিলোঁ শহাপহুটো আৰু ইফালে আমি ভাতৰ যোগাৰ অলপমান কৰি দিছোঁ কাৰণ ওলাই যাব তেওঁলোকে আমিহে যেনিবা ভাত নাখাওঁ সেইদিনাখন আৰু এয়া কঁঠালগুটি খোলাত দিছোঁ গৰম কেৰাহী পাতি থৈছোঁ কেৰাহীখন গৰম হ'বলৈ দি ইয়াত কঁঠালগুটিকেইটা অলপ আগ মাৰি দিছোঁ তেতিয়াহে ভালকৈ সিজিব আৰু নুফুটে আৰু লগতে কঁঠালগুটিকেইটা তাৰপাছতে ইয়াত কেৰাহীত দি অলপমান কম হিটত দি পেলাই ভাজি থাকিব লাগিব কঁঠালগুটি খোলাত দি খাই খুব ভাল লাগে আমাৰ কিন্তু গোটেইখিনিয়ে খাই ভাল পায় আপোনালোকে ভাল পায়নে ক'বচোন অলপ সময় হোৱাৰ পাছত নিজেই অলপ আন্দাজ কৰি এনেকৈ নমাই পেলাই অলপ ভাঙি চাব যদি দেখিছে এনেকৈ ভাঙি চাব ধুনীয়াকৈ ভাং খাই গৈছে তেতিয়াহ'লে গম পাব সিজিছে এয়া এনেকৈ আমি ভাঙি আছোঁ তাৰপাছতে লাহে লাহে বাকলিটো ইয়াৰ গুচাই দিব লাগিব গোটেইখিনি কঁঠালগুটিৰ বাকলিখিনি গুচাই ল'ব লাগিব বস্তুৰে এটা উপকাৰী গুণ আছে কঁঠালগুটিৰো আছে পঁইতা ভাতৰো আছে ইয়াত পঁইতা ভাতটো জকৰা ভাত বুলি কয় গম পাইছেনে তেল গুচাই চব বাকলি গুচাই অলপ তেল দি নিমখ দি বেলেগ একো দিব নালাগে এইকেইটা জলকীয়া দিছোঁ আমি জলকীয়া ভাজা জলকীয়া খাই ভাল লাগে কাৰণে তাৰপিছত আৰু অলপ তেনেকৈ কৰিলে হৈছে খালি সিজিছে নাই সেইটো বস্তু যেতিয়া কিবা এটা এনেকুৱা খুন্দৰতে মাৰি চাৰি বা কটাৰী নালদি এনেকৈ থেতেলাই দিয়া হয় যদি পিঠাই গৈছে তেতিয়াহ'লে হৈছে এনেকৈ কৰি দিবা তেলত ভাজিলে আৰু হৈ গ'ল আৰু এয়া দুটা তিনিটা লৈ এতিয়া ধুনীয়াকৈ খাব পাৰি কি ভাল লাগে খাই চাবচোন কঁঠালগুটি খোলাত দিয়া এয়া পিঁয়াজ নিমখ তেল এয়া দেখিছেনে পানীত তিয়াই থৈছোঁ ভাত আৰু এয়া চাটনি আৰু এয়া ধুনীয়া ৰেডি হৈ গ'ল আমাৰ জকৰা ভাত তাৰপাছত আনি থোৱা আছে কঁঠাল খাব লাগিব কিছুমান মানুহে কঁঠাল খোৱা বুলি ক'লে খুব লাজ পায় কিন্তু কোনো লাজৰ কথাটো নহয় ন কাৰণ সময়ৰ ফল মানে বতৰৰ ফল বতৰত খাবই লাগিব এয়া আনাৰস লেটেকু আম আৰু জামু আছে এইবোৰ হেনো আমতি চোৱা ভাঙোতে বোলে ভঙাৰ দিনা খাব লাগে আৰু এইফালে আমতি চোৱা ভঙাৰ দিনা ঘৰৰ কাষে কাষে গোটেই গোবৰ পানীও ছটিয়াই তাৰপাছতে সেয়া খাই উঠি অলপ দেৰিকৈ আমি খালোঁ দৈ চিৰা দৈখিনি ইয়াৰ সৰভোগৰ বৰ ধুনীয়া চাওকচোন কি খাব আমতি চোৱা বুলি দেখিছানে পকা কঁঠাল এবাৰ কেঁচা কঁঠাল আছে বাহিৰত এইখিনি জলকীয়া কাটি থৈছে আচাৰ কৰিবলৈ ভোগৰা জ্বলা মানে বি জলকীয়া এয়া ৰঙালাও সেইডোখৰ কেঁচা কঁঠাল এবাৰ কেঁচা কঁঠাল কেনেকৈ খাই আপোনালোকক দেখুৱাম এয়া দেখিছে এইখিনি বস্তু কিয় গোটাইছোঁ গম পায়নে এয়া হৈছে তেল নিমখ নেমু এয়া অকণমান অকল পানী আৰু এয়া জলকীয়া এইবোৰ মিক্স কৰি এবাৰ কেঁচা কঁঠাল খাবলৈ যোগাৰ কৰিম আমি বেছি জলকীয়া নাখাওঁ গতিকে কম জ্বলা লৈছোঁ দেখিছে জলকীয়াতে অলপ এয়া এনেকৈ পানী দিছোঁ যিমানটো পানী আমাক লাগে আৰু সেই পানী দিছোঁ তাতে জোখতে নিমখ দিছোঁ নিমখতে অলপমান এনেকৈ কেঁচা মিঠাতেল
তাৰপাছতে নেমু এনেকৈ কৰি ধুনীয়াকৈ নেমুখিনি ইয়াত চেপি দিম এইখিনি ধুনীয়া ৰেডি হৈ গৈছে খাবলৈ কিজানি এইখিনি কঁঠালখিনি গুচাই লৈছোঁ এইখিনি পানী এবাৰ ধুনীয়াকৈ ফুচকাৰ লিখে খাম কেতিয়াবা এনেকৈও খাই চাবচোন কি ভাল লাগে সোৱাদটোৱে ভাল লাগে মানে বিশেষকৈ পানীখিনিৰ কাৰণে ভাল লাগে ইমান ধুনীয়া জ্বলা টেঙা পানী নাখাবা জ্বলা পানী আমাৰতো ধুনীয়া জ্বলা পানী খাবলৈ আহিছে চাওক জ্বলা এনেই অকণমান লগোৱা এনেই অলপমান লগোৱা অলপ হ'ব আয়ো খাইছে জ্বলা নেমু চেপি এনেকৈ কঁঠাল খালে মানে কি হয় জানেনে যিখিনি কিছুমান মানুহৰ কঁঠাল হজম নহয় বুলি কয় হজমো হয় কাৰণ নিমখ আৰু নেমুৱেটো হজম কৰে গম পাইছেই তাৰপিছত এনেকৈ বহি আমি আগৰ পৰাই এইটো খোৱা অভ্যাস সৰু থকাৰ পৰাই চবেই লগ হৈ পেলাই খাইছিলোঁ কিন্তু বিয়া হৈ অলপ লগবোৰ কমি গ'ল দিয়কচোন আৰু এয়া হ'ল সন্ধিয়াৰ একেবাৰে সন্ধিয়া কৰিছোঁ ভিডিঅ' সন্ধিয়া আমি এনেকৈ পকা কঁঠালখিনি মায়ে গুচাই থৈছিল সেইখিনি মই ধুনীয়াকৈ গুটি গুচাই এনেকৈ পিচি ল'লোঁ তাৰপিছত ৰসখিনি উলিয়াইছোঁ চালনী এখনত দি আৰু ৰসখিনি দি এয়া দেখিছে শেষ হৈ গৈছে তাৰপিছত ৰসখিনি দি কেনেকৈ পিঠা বনাওঁ এটা কৰিবলৈ মন গ'লে মই আৰু ৰৈ থাকিবলৈ নাই কৰিবলৈ লাগিয়ে যাওঁ এই কঁঠালৰ লগত এবাৰ পিঠাগুড়ি দিম মই যদি পিঠাগুড়ি নাথাকে অকল আটা দিলেও হয় মই অলপ আটাও দিম নিমখ দিম ভাল লাগিব চেনিটো নিদিলেও হ'ব কঁঠাল মিঠাই অকণমান বেছি টানহেন হ'লে অলপমান পানী দিব পাৰে একো কথা নাই বস্তু যদি দিওঁতে অলপ তল ওপৰ হয় অলপ পানী দিব আৰু জোখত মালপোৱা জোখত কৰি ল'ব হৈ যাব এইখিনি আমাৰ ৰেডি হৈ আছে মই ধূপ চাকি জ্বলাই আহিলোঁ সন্ধিয়াৰ তাৰপাছত এবাৰ বনাইছোঁ এয়া তেল গৰম হৈছে এতিয়া এয়া পিঠা এটা এটাকৈ যেইটা জোৰে কেৰাহীখনত এনেকৈ দিব পাৰি আৰু গেছটো কমাই থৈছোঁ তেলখিনি গৰম হোৱাৰ পাছত দেখিছেনে তেতিয়াহে মানে ভিতৰটো ধুনীয়াকৈ সিজিব পিঠা বনাই মোৰ চব এই পিঠাখিনি এনেকৈ চুলি গম পাই কি ধুনীয়া মানে সিজিছেও ধুনীয়াকৈ কম হিটত দিছোঁ আৰু গতিকে কি ধুনীয়া কোমল হৈছে এনেকৈ চাওকচোন এনেকৈ ছিঙি দিছোঁ এই চব সন্ধিয়াৰ চাহ পানী এয়া খাই উঠি তাৰপাছতে কাপোৰবোৰ ধোৱা কাপোৰবোৰ এবাৰ লগাব লাগিব সেইখিনি আৰু এয়া বেটাই বোলে অলপ লিখে তাক লিখি দিছোঁ অলপ কি লিখি থাকক এয়া চাওকচোন কি কথা কৈ থাকে ইমান বদমাছ কেতিয়াবা হ'লে লিখিব পাৰে কেতিয়াবা সেইটো এই হৈছেনে সন্ধিয়া এনেকৈ তাক সদায় লিখিবলৈ লাগে আৰু আমি কোনোদিন তাক জোৰ নকৰোঁ যে লিখ বুলি কাৰণ 2.5 বছৰ হৈ গৈছেহে সি কিন্তু 2-এটা লিখাই দিলে এনেকৈ চাই নিজেই শিকি লিখি থাকে আৰু ফলিখন তাক লাগে আৰু দেখিছেনে পেঞ্চিলডাল কেনেকৈ কৰি দিছোঁ এয়া বি লিখিছে চিটো কেনেকৈ লিখে চাবচোন এইটো নালাগে চিটো মানে তাৰ উল্টা হয় সেইকাৰণে এইবাৰ সেইটো বুদ্ধি কৰি লিখে নলগাকণ মুচি দিব চি হৈ গ'ল চা বেছিয়ে মুচি দিছা দেখোন এবাৰ ডিটো দিয়া ডিটো ক'ত লিখিবা ডিটো য'তে মন যায় ত'তেই বস্তু লিখি দিব কিন্তু আৰু ইটো য'তে জেগা পায় আমাৰ বেটাই কিন্তু তাতে লিখি দিয়ে তাৰপিছত লিখিব লাগিব হা হ'ব 3ডাল সেইডাল নিদিয়ে আৰু 3ডালে দিয়ে আৰু এফ লিখা সেইটো ই হৈছে এবাৰ এফ লিখা এয়া ABCD লিখিছে এইটো এ এইটো বি এইটো চি আৰু এইটো ডি এইটো ই এইটো এফ খালি উল্টা পুল্টাকৈ লিখে হ'লেও নিজে শিকিছে আৰু সেইখিনি লিখি হৈ এবাৰ বোলে লিখে কাৰণে এনেকৈ ঠিক কৰি দিছোঁ সি লিখি আছে নিজে আচলতে এইবোৰ ল'ৰা ছোৱালীয়ে নিজে দেখি বহুত বস্তু শিকি যায় সৰুতেতো চব ঠিকেই থাকে ডাঙৰ হৈহে খালি কি হয় চিন্তা হয় যিয়ে নহওক মাক হ'লে চবৰে এটা চিন্তা থাকে আজি ভিডিঅ'টো বহুত দীঘল হ'ল মানে আনকালৰ ভিডিঅ'তকৈ কিন্তু ভিডিঅ'টোত মানে কোনডোখৰ কাটিম কোনডোখৰ নাকাটিম লিখা লাগিছে গোটেইখিনি বস্তু সেইকাৰণে গোটেই দিনটো দেখুৱাই দিলোঁ আৰু এবাৰ হুঁচৰিটো লিখা এইখিনিতে হুঁচৰিটো লিখা সৰুকৈ লিখিবা হা হুঁচৰি দেই বাহ হুঁচৰি আৰু দীৰ্ঘইটো দিয়া দীৰ্ঘইটো লিখা এবাৰ আমাৰ ধুপনিলে লিখি আছে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ' লৈ আকৌ আহিম শেষত সকলোলৈকে বহুত বেছি মৰম যাচিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভিডিঅ'টোত আজি 3টা বস্তু দেখুৱালোঁ কঁঠালগুটি খোলাত দিয়া কেঁচা কঁঠাল কেনেকৈ খায় আৰু পকা কঁঠালখিনি খাবলৈ মন যদি নাযায় তেতিয়াহ'লে কেনেকৈ পিঠা বনাই খাব পাৰি সেইখিনিও দেখুৱালোঁ গতিকে কেনেকুৱা পালে ভিডিঅ'টো ক'বলৈ কিন্তু নাপাহৰিব লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বাই বাই দিয়া বাই বাই